দেউতা ও দেউতা এইফালে আহ আৰু দাদাকো মাতি দে আমি আটাইকেইটা এতে সেৱা কৰিয়েই লওঁ জান বাবা ও জান বাবা দেউতা তই আহা আকৌ তোমাৰ দেৰি হ'ব নহয় গৈছো মই গৈছো এতিয়াই গৈছো তোমাৰ গাড়ীত যাব দেৰি হ'ব আমি এটা সেৱা কৰি লওঁ আহা অ আহিলা আহা বাবু আহা তুমি এটা একান্ত মনেৰে সেৱা এটা লোৱা মাজনী তুমি দাদাৰ ওচৰত আঁঠু লোৱা জান বাবা এতিয়া আৰু বেছি গৰম কৰিব নালাগে দেউতা মই গৈছোৱে মাইনা সৰু সৰু এটা আহি আছে নহয় তুমি সিহঁতৰ লগত এটা মই বাবু অলপ গাড়ীত উঠাই দিয়া হ'ব দেউতা যা বাবা যা তই ভালদৰে থাকিবি তই এই ৰামেশ্বৰ মাষ্টৰৰ নাম ৰাখিব লাগিব হ'ব দেউতা মই চেষ্টা কৰিম দাদা যা ৰুমকৈ পায়েই ফোন কৰিবি দেউতাৰ তোক লৈ বহুত চিন্তা হ'ব দে মই ভালদৰে থাকিম দেউতাক অকণমান তই ভালদৰে চাবি হা হ'ব দে মা ঢুকুৱাই পৰা মইতো ভণ্টি হৈ সময়ে সময়ে বাইদেউ হৈছিলোঁ গতিকে চহৰত গৈ ভালকৈ থাকিবি আৰু তোৰ সেই ভৱিষ্যতহীন বন্ধুকেইটাক ৰুমত চপাই নানিবি দেউতাই তোক পঢ়িবলৈ পঠাইছে মানুহ হৈ ঘৰলৈ ফুৰি আহিবি অমানুহ হৈ যাতে ঘৰলৈ আৰু ফুৰি নাহ হ'ব দে মই ভালদৰে থাকিম তই অকণমান দেউতাক চাবি দেই হ'ব দে ভালকৈ পঢ়িবা দেই ঠিক আছে বাৰু এয়া মাষ্টাৰ বাবু দেখো মই আপোনাক লগ কৰিবই আহিছিলোঁ মোক মানে মই এই চহৰ পৰা আহিলো আমাৰ বাবু কলেজত চিট পালা নহয় চহৰৰ খবৰ এই তাকেই উঠাই দি আহিলো গাড়ীত ঠিকে আছে বাৰু আমাৰ যে সেই গাঁৱৰ মন্দিৰৰ নিৰ্মাণৰ কাম সৌৰ শৰ্মাক দিয়া নাছিল জানো দিছিল তোন গাঁৱৰ ৰাইজে মত সলনি কৰিছে তাৰমানে মই বুজি পোৱা নাই উপা মানে কি সৌৰভ শৰ্মাক দিয়া কামটো মানে গাঁৱৰ ৰাইজে সৌৰভ শৰ্মাক দিব বিচৰা নাই এতিয়া তাৰমানে কামটো আপোনাক দিয়াৰ কথা এইটো বেয়া হ'ব নেকি একো বেয়া নহয় এইটো ভাল হ'ব নেকি যাচোন বাৰু ঠিক আছে আজি গধূলি এখন মানে কি সাধাৰণ সভা আছে তাত গতিকে আপুনি গধূলি যেনে তেনে উপস্থিত থাকিব তাত ঠিক আছে বাৰু ঠিক আছে যোৱা এতিয়া যোৱা স্বৰাজ দীপ কুলিত তহঁত আটাইকে এটা কথা কৈছো কি কথা ৰাজ কি কথা মানে তহঁত কোনেও আজিৰ পৰা মই থকা অৱস্থাত মোৰ ৰুমত আহিব নোৱাৰিবি এইটো আৰু কেনে কথা আমি কিবা চুৰ ডকাইত নেকি তহঁত কোনেও চোৰ ডকাইত নহয় তহঁত গোটাইকেইটা চোৰ ডকাইত ধনমাহে কি হলো আমাৰ কিবা অলপ তই বেপাৰ আছ নেকি আরে তাকেতো মেইন পয়েন্টটো কি আরে কোৱা না মেইন পয়েন্টটো হ'ল শুনি ল আমাৰ গাঁৱৰে এজন ল'ৰা আহিব মোৰ ভাইটি
ইয়াৰে কলেজত এডমিশ্যন লৈছে আচ্ছা হোষ্টেল এডমিশ্যন নোহোৱালৈকে মোৰ ইয়াত থাকিব গতিকে তহঁত ইয়াত থাকিব নোৱাৰিবি তো মানে তোৰ লগত থাকিব অঁ আরে কি লেডিস নেকি ছোৱালী নেকি তোৰ ভণ্টি তোৰ ভাইটি হে হয় তোৰ ভণ্টি নহয় এই তাত কিবা অসুবিধা হ'ব কলে শিকাই গৈছে নেকি তোৰ নাই ৰে বেয়া আমি আহিলে কি তোৰ ভাইৰে কিবা প্ৰব্লেম হ'ব নেকি প্ৰব্লেম হ'ব তহঁত আহিলে সি ড্ৰাগছ ল'ব শিকিব মদ খাব শিকিব আৰু এদিন মোৰ দেউতাৰ নিচিনা তাৰ দেউতাকৰ সপোনবোৰ ভাঙি চিঙি চাই হৈ থাকিব গতিকে তহঁত নাহিবি আরে তুই কি আইডিয়া কৰিছ নেকি তহঁতে বেয়া কৰা নাই গাঁৱৰ পৰা আহোঁতে ময়ো ভালেই আছিলো তহঁতৰ নিচিনা কেইজনমানৰ কাৰণেতো আছিল মই ধ্বংসৰ কাৰণ ঠিক আছে দে যদি আমি আহিলে তোৰ ভাইৰে বেয়াই হয় তোৰ প্ৰব্লেমে হয় আমি নাহো ঠিক আছে ঠিক আছে দে আমি আহিলে তাদের প্ৰব্লেম হয় তাকে। তাদের ভাইয়াক আমি বেয়া কৰিম চুৰ কৰিম ডকাইত কৰিম বুজি পাইছ মানে খুৱাম আমি আহিলে প্ৰব্লেম মদ খুৱাম কি কবি বল এই বল 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 তহঁত আহিবি কিন্তু আগৰ দৰে আড্ডা দিম বুলি নাহিবি ভাল মতলবত আহিবি মই আছো তহঁতৰ লগত ঠিক আছে ঠিক আছে ঠিক আছে বল জান আহি পালি আহি পালো দে এড্ৰেছটো উলিয়াওঁতে তোৰ একো অসুবিধা হোৱা নাই 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 বিশেষ তেনেকুৱাখিনি অসুবিধা হোৱা নাই বাৰু দাদা বেগকেইটা বাহিৰতে আহিল ইয়াত থাকিব দে মই পিছত আনিম তই এটা কাম কৰ এতিয়া ড্ৰেছ পাতি চেঞ্জ কৰি অলপ ফ্ৰেছ হৈ ল তাৰপিছত তোক মই সকলো বুজাই দিম ঠিক আছে বাৰু বাথৰুমটো ইয়াতে আছে ন বাথৰুম আছে যে যা ঠিক আছে বাৰু हेलो अरे भाई माলৰ কথা কিয় কৈ আছ? একদিন পুলিচৰ যিহে চেকিং ধৰা পৰিলে
তও যাবি ময়ো যাম। ঠিক আছে, আৰু মোক ফোন মেছেজ কৰি আমনি কৰি নাথাকিবি। এতিয়া ৰাখ। দোস্তি, চবকে কেৱল মালহে লাগে, মালৰ বাহিৰে একো টেনচনে নকৰে। ঘৰত পৰিলে গোটেই যাব লাগে। আরে যে মাল আছে দি দে না, আধা দামত হলেও দি দে। পুলিশ মামাহঁতে যিহে ড্ৰাগছৰ ওপৰত অভিযান চলাই আছে, কি কৰিম? আৰে ধৰাত পৰিলে চিধাই এনকাউণ্টাৰ কৰিব, ময়ো মৰিম তও মৰিবি। আরে দোস্তি, এনেকে বান্দৰৰ কলিজা লৈ ড্ৰাগছৰ বেপাৰ কৰিব আহিছে। আরে মোক দে না, ক'ত কি আছে মাল মই দি দিম। আরে একেলগে পাৰ্টনাৰশ্বিপত বেপাৰ কৰিছোঁ যেতিয়া মই যে বাহিৰত যাই থাকিম এইটো কথা নহয়। আরে তয়ো যাব লাগে। হেল্ল' ভাইজান, মোৰ মানুহ গৈ আছে, 10-15 মিনিটৰ ভিতৰত পাই যাব। দুজন কিনকে ল'ৰা গৈ আছে, মাল ৰেডি ৰাখক আপুনি, কেছ পে'মেণ্ট কৰিব কিন্তু। ঠিক আছে, আৰু আগলৈ মোক মাল বিচাৰি আমনি নকৰিব। আজিচোন কাৰো দেখা দেখিয়ে নাই, দীপকে এটা ফোন মাৰো ৰ। অ দীপ, ক'ত আছ তই? অ মই তিনিআলি পুখুৰী পাৰত আছোঁ। তহঁতৰ লগত মোৰ এটা কথা আছিল। হয় নেকি? পাৰিলে এটা কাম কৰিবি, দীপককো লগত লৈ আহিবি, তেতিয়াহ'লে মোৰ কথাখিনি কোৱাত সুবিধা হ'ব। অ দে ৰাখিছোঁ দে এতিয়া, ঠিক আছে। আহিলি কি হ'ল? জিএফে যে মদ খাবলৈ বাদ দিব কৈছে, এইটো কথা ক'বলৈ মাতিলি নেকি? তেনেকুৱা কথা নহয় অ', বহুত দিনৰ পৰা মোৰ মনৰ কথা এটা কম বুলি ভাবি আছোঁ তহঁতক। কি কথা? কি কথা মানে আৰু এটা কাম কৰ, দীপককো এবাৰ ফোন কৰি দিম, তাক ইয়ালৈকে মাতি দে। মাতিছোঁ অ দীপক,
স্বৰাজ আৰু মই তিনিআলি পুখুৰী পাৰত আছোঁ। মানে ই মোক মাতিলে ফোন কৰি, তাৰ কিবা হৈছে নাজানো, কিবা আপদ তাপদ বকি আছে। তোকো ফোন কৰিবলৈ ক'লে। ওচৰতে আছা নেকি? আহচোন জলদি আহ, কি হৈছে চাওক। অঁ আহি যা, 2 মিনিট। এই ওচৰতে আছে। আহিব ন? যোৱা ৰাতি জানৰ দেউতাকৰ এটা খবৰ শুনিলোঁ। কি হৈছে তই কিবা ভালকৈ গম পোৱা নেকি? অঁ অলপ গম পালোঁ। কচোন বাৰু। মানে দীপকৰ সম্পৰ্কীয় ভায়েকটো যে আছিল গাঁৱৰ, অঁ তাৰ ৰুমত নাছিল জানো? অঁ তাৰ ৰুমতেতো আছিল। ঠিক আমাৰ দৰে সিও চহৰলৈ আহি অঁ মদ ড্ৰাগছ এই কলাপ কৰি সোমাই পৰিল। এই আমাৰ দৰে। পঢ়াটো মাত্ৰ পাছ কৰি গ'ল, একো কাম নহ'ল। তাৰপিছত গাঁৱত যাই সি কেৱল নিচাত ডুবি থাকে। দীপকৰ মুখৰ পৰা গম পোৱা মতে। তাৰপিছত দেউতাক ইচ্ছাত ছুইচাইড কৰিলোঁ। এই যোৱা ৰাতি। দীপকক ফোন কৰিলোঁ, সি ভাবি পাৰিলোঁ। ঠিক আছে দে, সি আহিলে বাকীখিনি গম পাম। এই আহি পাইছে। অঁ আহ দীপক। আহিলি? অঁ কালি জানৰ দেউতাকৰ কথাটো শুনিলোঁ। বাৰু কচোন কেনেকৈ কি হ'ল? কি হ'ল মানে কি হ'ব আৰু, জানৰ দেউতাকে যোৱা ৰাতি ছুইচাইড কৰিলে। এইবিলাকৰ মূল কাৰণ জানেই, কাৰণ জানৰ দেউতাকক আমাৰ গাঁৱৰ সকলোৱে সন্মান কৰিছে। বিশিষ্ট ব্যক্তিৰ আসন দিছে। তাতে জানৰ দেউতাক আমাৰ গাঁৱৰ এজন শিক্ষিত ব্যক্তি। তেওঁ টিচাৰ নাছিল জানো? তেওঁ টিচাৰো আছিল, কিন্তু কি কৰিব, তেখেতৰ ছোৱালীজনী ঠিক হৈ থকা বিয়াখনো ভাঙিল। অঁ জানৰ কাৰণে। জানৰ কাৰণে তাতে আৰু জান ইয়াৰ পৰা যোৱাৰ পৰা ড্ৰাগছ মদ এইবিলাকতে আমাৰ দৰে। কথাটো মোৰো বেয়া লাগিছে। তাক ভাল কৰিব পাৰিম বুলি ইয়ালৈ আনিছোঁ। সদায় তাৰ নামত কিবা নহয় কিবা এটা মিটিং থাকিবই। এইবোৰত কাৰণতে হয়তো দেউতাকে আচ্ছা শুনিবলৈ পাইছিলোঁ, তই কৈছিলি যে তাৰ কেৱল ঘৰত যোৱাৰ পৰা য'তে য'ত কেৱল কাজিয়া মাৰপিট বেল মিটিং নহয় জানো? এইবিলাক তাৰ দেউতাক সমাজখনত মানুহ সহ্য কৰিব নোৱাৰিলে, তো এইটো কাম কৰি দিলে। বেয়া লাগিল দেই শুনি। সিও মানে আমাৰ নিচিনাকৈ এই ড্ৰাগছৰ নিচাহৰ কলা পৃথিৱীখনত সোমাই পৰিলে। কি ক'ব? সকলোৱে মানে কি আমাৰ কবি? দৰে। চব আমাৰ দৰে সঁচাকৈ দেই, ভাবিলে কথাবোৰ বহুত বেয়া লাগে। বেয়া লাগিলো। দেউতাকটো ভাল মানুহ। ভাল মানুহ আছিল। মই ইয়াৰ মুখতে শুনিছিলোঁ দেউতাকৰ বিষয়ে। বাকীতো আমি এনেকৈ চিনি নাপাওঁ। চিনি নাপাওঁ। আমিতো ধ্বংস হৈছোঁৱেই, কিন্তু বেলেগৰ কাৰণে বেয়া লাগে দেই। তাকেইতো ন, আমাৰ গাঁৱৰ নক্ষত্ৰস্বৰূপ ব্যক্তি এখন নোহোৱা হৈ গ'ল। আমিও আজি প্ৰতিজ্ঞা কৰিব লাগিব দীপক। আমি সকলোৱে আজি ভাল হ'ব লাগিব। আজিৰে পৰা আমি সকলোৱে ভাল হ'ব লাগিব। আৰু তই যে মাতিছিলি ফোন কৰি, সেইটো কাৰণটো ক। কাৰণটো এইটোৱেই, মানে আমি আজি প্ৰতিজ্ঞা কৰিম। আমি প্ৰতিজ্ঞা কৰিব লাগিব, মানে নিচাৰ মুক্তি কৰিব লাগিব। আমি প্ৰতিজ্ঞা কৰিব লাগিব। এই পৃথিৱীখন নিচাৰ পৰা মুক্তি কৰিব লাগিব। গম পাইছ? তই মুক্তি হবি, মই মুক্তি হ'ম, আৰু তইও মুক্তি হ'ব লাগিব। ঠিক কৈছা দেই। আজিৰ পৰা আৰু মই জীৱনত কোনো নিচা মুখত নিদিওঁ। এই চা, মইতো এতিয়া সকলোবোৰ সহজ সৰল হৈয়ে পৰিম, আৰু সৰুকৈ কিবা এটা কাম বিচাৰি কিনে কাম এটা কৰিম। আচলতে মানুহ ব্যস্ত হৈ থাকিলে এইবোৰ মনলৈ নাহে। এইবোৰ মনলৈ, ঠিক কথাই কৈছ তই। আচলতে মানুহে একচুৱেলি ব্যস্ত হ'ব লাগে। সেইটোৱেই। যিবোৰ বেকাৰ মানুহ থাকে সেইবোৰ সেইবোৰ মদ ভাং নিচা ড্ৰাগছৰ বেছি কবলত পৰে। চা ভাই, মই তহঁতক আজি কথা দিলোঁ, মইতো ভাল হ'লোৱে, আৰু মই তহঁতক কথা দিলোঁ, মোৰ লগতে এই সমাজখনকো মই ভাল কৰিবলৈ চেষ্টা কৰিম। তই ক'লে ভাল হ'লে নহ'ব, আমিও ভাল হ'ম। আজিৰ পৰা আমি সকলোৱে আমি সকলোৱে কোনেও একো নিচা মুখত নিদিওঁ। নিদিওঁ। নমস্কাৰ দৰ্শক বন্ধু বান্ধৱীসকল, এয়া আছিল আমাৰ বহুদিনৰ বিৰতিৰ অন্তত
জোনাক প্ৰডাকশ্যনৰ আপোনালোকলৈ বুলি এটি সৰু উপহাৰ হিচাপে আগবঢ়ালোঁ। কেনে পালে আমাক লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি জনাব। আপোনালোকে গম পায় বৰ্তমান ড্ৰাগছ কেনেকুৱা এটা পৰ্যায়, কেনেকুৱা এটা ৰূপ ধাৰণ কৰিছে গোটেই অঞ্চল, গোটেই পৃথিৱীখন বুলি ক'ব লাগিব। তাৰ পৰা আমি ড্ৰাগছমুক্ত কৰিবলৈ আমি কিছুমান কনচেপ্ট হাতত ল'ব লাগিব। আমাৰ কাহিনীৰ জৰিয়তে হওক, সজাগতা বৃদ্ধি কৰিব লাগিব, বিভিন্ন লেখা মেলাৰ জৰিয়তে হওক, বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে হওক। আমি যিখিনি পাৰোঁ চেষ্টা কৰিছোঁ একেবাৰে সৰুকৈ কম খৰচত। আৰু আমি জোনাক প্ৰডাকশ্যনে আপোনালোকক বহুত দিন একো ভিডিঅ' দিব পৰা নাছিলোঁ। ইয়াৰ কাৰণ আমি বিভিন্ন ক্ষেত্ৰত কাম কৰোঁ। আমি কোনো এঠাইত লগ লাগি কাম কৰিব নাপাওঁ, কোনোবা ষ্টুডেণ্ট হয়, সেয়ে আমি সময় মিলাব পৰা নাই বহুত দিন ধৰি। আমি চেষ্টা কৰি আছোঁ আপোনালোকলৈ বুলি ধাৰাবাহিকভাৱে কাহিনী দিবলৈ। আগন্তুক দিনবোৰত আপোনালোকৰ সহায় সহযোগিতা আমাক লাগিব। হয়, মই প্ৰথমে দৰ্শকসকলক মই প্ৰণাম কৰিছোঁ আৰু তেখেতসকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আমি বহুত দিন আপোনালোকৰ আগত একো দাঙি ধৰিব পৰা নাই। যা নহওক বাৰু, আমি এতিয়া এটা সৰুকৈ উপলব্ধি বুলি এটা ষ্টৰি কৰিছোঁ। গতিকে ৰাইজ, আপোনালোকক মই এটাই অনুৰোধ কৰিছোঁ, আপোনালোকে এইটো চালে গম পাব। যিদৰে জান নামৰ কেৰেক্টাৰটোৰ লগত এটা দেউতাকৰ কেৰেক্টাৰ আমি সংলগ্ন কৰিছোঁ। জানৰ কাৰণে যিদৰে দেউতাকে ছুইচাইড কৰিব লগা হ'ল, যাতে তেনেকুৱা ধৰণৰ কোনো পিতৃ মাতৃয়ে কৰিব লগা নহয়, সেইটোৱে অনুৰোধ কৰিছোঁ। নিজৰ কেৰেক্টাৰবোৰ নিজে নিজে উপলব্ধি কৰি চাব, সেই ঠাইত নিজকে প্ৰতিষ্ঠা কৰিব, তেতিয়া সেইটো উপলব্ধি হ'ব। আৰু আমাৰ অসমখন, আমাৰ ভাৰতখন, আমাৰ পৰিৱেশটো নিচামুক্ত হয়, সেইটোৱে অনুৰোধ কৰিছোঁ। আমাৰ এটা সৰু অনুৰোধ আছে, যিখিনি আমাৰ গাৰ্জেন আছে তেওঁলোকক এইখিনি আমি মেছেজ দিলোঁ যে আপোনালোকেও চাওক আৰু নিজৰ ল'ৰা ছোৱালী কি কৰি আছে, অন্ততঃ তেখেতসকলক অকণমান মনোযোগ দিয়ক। তেখেতসকলে কি কৰি আছে বা তেখেতসকলে নিচাৰ পথত গৈ আছে নেকি? যদি নিচাৰ পথত গৈছে, আজিকালি বিভিন্ন ধৰণৰ বস্তু ওলাইছে বা বিভিন্ন ধৰণৰ চেণ্টাৰ ওলাইছে, তাত গৈ আপোনালোকে হেৰি কৰিব পাৰে বা আমাৰ যি বিভিন্ন ধৰণৰ মেছেজ দিয়া আছে বা আজি আমি মেছেজ এটা দিলোঁ আপোনালোকক, এনেকৈ চাওক, আকৌ আমাক আশীৰ্বাদ কৰক, আমি যাতে অনাগত দিনবোৰত আৰু আগুৱাই যাব পাৰোঁ। আপোনালোকৰ সহায় সহযোগিতা নিশ্চয় লাগিব আমাক, এইখিনিয়ে মোৰ ক'ব। ধন্যবাদ।